মানুহৰ কাৰণে বৰ অশান্তিত আছো। কোন মৌচুমী মোক কোৱা, মই কি কৰিব পাৰো মই কৰিম। এই ল'ৰাটো সঁচাকৈ বদমাছ। সৰুবোৰৰ লগত লগ লাগি কিবা এটা প্লেনিং কৰি থকা নাইতো। মই আপোনাক কেতিয়া দেখিবলৈ বেয়া বুলি কলো? বেয়া নহলে জানো আপুনি মোক বেয়া কইনা বুলি মাতে? আপুনি যেতিয়া মোক বেয়া কইনা বুলি মাতিব, সিহঁতে কি বুলি ভাবিব বাৰু? আপোনাক মই ইমান দিনে বহুত দুখ দিলো, বহুত কষ্ট দিলো ন? কিনো কষ্ট দিলে? একো দিয়া নাইতো। নাই দিছো। আপুনি কষ্ট পালে মানেও মই বেয়া পাম বুলি আপুনি মোক কোনোদিনেই কোৱা নাই। কি যে কথাবোৰ ভাবিছে নহয় আপুনি। সেইবোৰ বাদ দিয়ক এতিয়া। আপুনি অকণমান জিৰণি লওক, মোৰ ঢেৰ কাম কৰিবলগীয়া আছে। পূৰ্ণিমা, কি বুলি মাতিলে আপুনি? পূৰ্ণিমা, আকৌ এবাৰ কওকচোন। পূৰ্ণিমা, আপুনি মোক সদায় এনেকৈ মাতিবনে? মাতিম। আপোনাক মই আজিপা কেতিয়াও বেয়া কইনা বুলি নামাতো। কথা এটা কওক। কওক আকৌ। আপুনি মোক আপুনি বুলি নকৈ পূৰ্ণিমা আৰু তুমি বুলি কব। কবনে? কওক। কওক আকৌ। পূৰ্ণিমা, তুমি এনেকৈ আপুনি মোক এনেকৈ মাতিব, তেতিয়া মোৰ আৰু ভাল লাগিব। হ'ব, মাতিম। মোক আপুনি কথা এটা মোক তুমি কথা এটা বুজাই দিয়াচোন। পূৰ্ণিমা মানে কিনো? পূৰ্ণিমা মানে জোনাক। জোনাক নিশা, জোনৰ পোহৰ
যিদিনা আটাইতকৈ বেছি হয় জোনটো ঘূৰণীয়া হয় আৰু দেখিবলৈ বৰ ধুনীয়া হয় সেই নিশাটোৱে পূৰ্ণিমা बोलासुन बोला কলৈ যায় बोला बोलासुन কলৈ যায় बोला ना बोलासुन बोला ক'ত যায়নো নামা কি হ'ল নামা আকৌ অৰুণা ইমান ৰাফকে কৈছা যে ক'তনো ৰাফলি গ'লো নামিবলৈহে গৈছো মই কিবা গাড়ীত বহি থাকিম বুলি ভাবিছা নেকি তুমি যে তেনেকে ক'লা মই অথনিৰে পৰা লক্ষ্য কৰি আছো তুমি কিবা আনমনা হৈ আছা যদি কিবা বেয়া পাইছা ডাইৰেক্ট ক'বা তোমাকনো কি বেয়া পাম তেনেহ'লে অশান্তিত আছা যে বুজিছো মোৰ মুখত হাঁহি ফুটি দেখিলে এতিয়া তোমাৰো হজম নোহোৱা হ'ল কি যে কথাবোৰ কোৱা নহয় তোমাৰ হাঁহি ফুটি দেখিলে মোৰনো কিয় বেয়া লাগিব তেনেহ'লে অমৰক কিবা বেয়া পাইছা নাজানো সঁচা কথা ক'বলৈ গ'লে তাক মোৰ অলপো ভাল লগা নাই তোমাৰ ভাল বন্ধু হ'ব পাৰে কিন্তু তাৰ কথা বতৰা চাৱনি এইবোৰ মোৰ মুঠেই হজম হোৱা নাই তুমি বেয়া নাপাবা মৌচুমী মই অন্তৰৰ কথাখিনিহে কৈছো তুমি যিমানেই ভাল বুলি নোকোৱা কিয় ল'ৰাজন যেন কিবা এটা ভাল নহয় অৰুণাভে কিবা ধৰিব পাৰিছে নেকি বাৰু মই অৰুণাভক তাক চিনাকি কৰি দি ভুল কৰিলো নেকি কিন্তু চিনাকিটো কৰি দিবই লাগিব সৰি মৌচুমী মোক বেয়া নাপাবা বলা এতিয়া একো নাই মই জানো তোমাক কেতিয়াবা বেয়া পাব পাৰো অৰুণা আৰু তোমাৰ যদি তাক বেয়া লাগিছে আজিৰ পৰা মই তাক কেতিয়াও নামাতো তাই বেয়া পালে চাগে মোক মই মনত আঘাত পোৱাকৈ তাইক ক'ব নালাগিছিল ইমান দিনৰ মূৰত তাই মুকলিভাৱে কথা পাতিছিল আৰু মই ভবাৰ দৰে নহ'বওতো পাৰে হেই মই যে কি নহয় ঘপককৈ কৈ পেলালো নহয় চকু নেমেলিবা কিন্তু আপোনাৰ আজি কি হৈছেনো মোক কেনেকৈ চকু মুদি থাকিবলৈ কৈছে যে একদম চকু নেমেলিবা মই যেতিয়ালৈকে চকু মেলিবলৈ নকওঁ তেতিয়ালৈকে নেমেলিবাই হ'ব হ'ব দিয়ক চকু মেলা সেইফালে চোৱা সেইয়া তুমি আজি পূৰ্ণিমা নেকি নাজানো হয়তো হয় তোমাৰ নামটো তই নহয়নে জোনবাইটো আপুনি সঁচাকৈয়ে ভাল এই মৰমেৰে সদায় ৰাখিবনে মোক তুমি মোক বেয়া নাপাবা মই তোমাক ইমান দিনে দুখ দি আছিলো এতিয়া আৰু কোম্পানী কৰি থাকিব নালাগে এৰি দিয়ক সিহঁতক যি কৰে কৰক দৰকাৰ হ'লে ভাগ কৰি দিয়ক ঠিক তেতিয়াৰ পৰাই মই পূৰ্ণিমাৰ জোনটো চাবলৈ ভয় কৰিছিলো তুমি মোক বেয়া নাপাবা মই তোমাক ইমান দিনে দুখ দি আছিলো নাই আপুনি ভাল
বহুত ভাল জানে পূৰ্ণিমাৰ পূৰ্ণ চন্দ্ৰটো দেখিলে আগতে মোৰ খুব খং উঠিছিল মোক যেন তাচ্ছিল্য কৰিবলৈ কোনোবাই মোৰ নামটো দিছিল মোৰ তেনেকুৱা লাগিছিল কোনোবাই মোৰ নাম ধৰি মাতিলে ঠাট্টা কৰিবলৈ মাথা যেন লাগিছিল কিন্তু আপোনাৰ মৰমে মোৰ মনৰ পৰা সেই ভাৱ আঁতৰাই পেলালে সঁচানে পূৰ্ণিমা সৰুতে এদিন পূৰ্ণিমাৰ জোনটো চাই সপোন পাহৰা হৈ চিঞৰিছিলো সৌজনী মই আৰু মোৰ কথা শুনি মানুহ এজনীয়ে কৈছিল সেইটো পূৰ্ণিমাৰ জোন তাত দাগ নাই তোৰ গালত কিন্তু চন্দ্ৰ কলংক অৰ্থ বুজা নাছিলো কিন্তু গম পাইছিলো কিবা এটা বেয়াকৈ কৈছে ঠিক তেতিয়াৰ পৰাই মই পূৰ্ণিমাৰ জোনটো চাবলৈ ভয় কৰিছিলো কিন্তু এতিয়াৰ পৰা আৰু মই সেই ভয় নকৰো দুহাত মেলি চিঞৰি কম সেইয়া পূৰ্ণিমা সেইজনী মই আনে কি ভাবে ভাবক সেইবোৰ মোক নালাগে মোৰ মানুহজনে মোক কি ভাবে মোক সেইটোহে লাগে আশাত এইবোৰ কৰিছো দুটাই ল'ৰা দুজনীয়ে বোৱাৰী অথচ সিহঁতৰ মাজতে মিল নাই এইবোৰ ধন টকা পইচা এইবোৰ মই কিহৰ কাৰণে কৰিছো কিহৰ কাৰণে হে ৰাতি পুৱাৰ পৰা যে আপুনি চিন্তাত আছে সেইটো মই জানিছিলো তুমি কিবা শুনিলা নেকি আপোনাৰ মনৰ কথাবোৰেই মই বুজি পাওঁ ইমান জোৰ কৰি কোৱা আপুনি কথাটো মই নুশুনিম নে মই কথাবোৰ কৈ আছিলো নেকি নহলেনো কি কৰি আছিলে বোৱাৰীয়ে চাহ দিবলৈ আহি ৰৈ আছিলে এনেকৈ অকলে অকলে কথাবিলাক বলকি থকা দেখি গুচি গ'ল হেৰা মই কি কলো কিমান দেৰিৰ পৰা এনেকৈ কথা কৈ আছিলে মই কেনেকৈ জানিম কিন্তু ল'ৰা বোৱাৰীৰ কথাই কৈ আছিলে পূৰ্ণিমাই শুনিলে যদি বৰ বেয়া কথা হ'ল কি বা ওলাল মোৰ মুখৰ পৰা একেবোৰ কথাকে ভাবি থাকোতে থাকোতে এনেকুৱা হৈছে আৰু কিমান কমনো এইবোৰ চিন্তা বাদ দিয়ক হেৰা সকলো বাদ দিবই লাগিব বুঢ়াই হলো দিয়া বয়সৰ আঁচোৰ লাগি কি কৈছো নিজেই নাজানো বহুত হ'ল জীৱনটোত একো নকৰিলেও সিহঁতে খাব পাৰিব এতিয়া আৰু কোম্পানী কৰি থাকিব নালাগে এৰি দিয়ক সিহঁতক যি কৰে কৰক দৰকাৰ হলে ভাগ ভাগ কৰি দিয়ক 8 বছৰে কষ্ট কৰি অৰুণাভে কোম্পানীটো ইমান ওপৰলৈ লৈ গ'ল আৰু এতিয়া বিনা কষ্টই আৰোহণ পূৰ্ণিমাই তাৰ ভাগ পাব আমি কিবা এটা কৰিবই লাগিব কিন্তু কি কৰিবা দৰকাৰ হলে ভাগ ভাগ কৰি দিয়ক এদিন নহয় এদিনটো ভাগ কৰিবই লাগিব ৰক্তিম বৰুৱা এণ্ড চন্স কোম্পানী দুভাগ হ'ব ভাগ হ'ব নাই দীপা মই জীয়াই থকালৈকে ভাগ হ'ব নোৱাৰে চাওক
এয়া সময়ৰ আহ্বান। সময় থাকোঁতেই সময়ৰ আহ্বানক মানি লোৱাটো দৰকাৰ। আগতে আমি আৰোহণক লৈ ভয় কৰিছিলোঁ, এতিয়া অন্ততঃ সেই ভয়টো নাই। বোৱাৰীয়ে সকলো ঠিক কৰি দিব। সি নোৱাৰাবোৰ বুজাই দিবলৈ আপুনি মই নাথাকিলেও বোৱাৰী আছে নহয়। সেই বুলি মোৰ সপোনৰ কোম্পানীটো ভাগ ভাগ হ'বনে? মানুহে কি ক'ব দিবা? মোৰ প্ৰতিদ্বন্দ্বী কোম্পানীবোৰে মোলৈ চাই বিদ্ৰুপৰ হাঁহি মাৰিব। মই কেনেকৈ সহ্য কৰিম? যেনেকৈ বিধাতাই লিখিছে আপুনি এইটো সদায় কয় আমি প্ৰেক্টিকেল হ'ব লাগে বুলি। সদায় প্ৰেক্টিকেল হৈ থকা মানুহজন আজি এই বয়সত ইম'চনেল হ'লে শোভা পাব জানো কওকচোন? মই বাৰু সঁচাকৈ বৰ দুৰ্বল হৈ পৰিছো নেকি দীপা? মনটো ডাঠ কৰক আৰু কথাবোৰ চিন্তা কৰক। কোম্পানীটো দুটা ভাগ কৰি এটা ভাগ অৰুণাভক আৰু আনটো ভাগ আৰোহণক দি দিয়ক। কোম্পানীটো দুটা ভাগ কৰি এটা ভাগ অৰুণাভক আৰু আনটো ভাগ আৰোহণক দি দিয়ক। কি কোম্পানী ভাগ হ'ব? 18 বছৰে কষ্ট কৰি অৰুণাভে কোম্পানীটো ইমান ওপৰলৈ লৈ গ'ল আৰু এতিয়া বিনা কষ্টই আৰোহণ পূৰ্ণিমাই তাৰ ভাগ পাব? ইমান সহজ নহয় মা। কোম্পানীৰ ৰাজভোগ ডাঙৰ পুতেকে খাব বুলি কৰা আশা বাদ দিয়ক। সেইদিন কেতিয়াও নাহে। কি দেউতাই তাৰমানে তেনেকে অকলে অকলে বকি আছে? মোৰো শুনি বৰ দুখ লাগিছে। দেউতাই ঘৰখনৰ কাৰণে কিমান চিন্তা কৰে। আমাৰ আৰু মৌচুমী বাহঁতৰ মাজত অশান্তি দেখি দেউতাই বৰ কষ্ট পাইছে। আমি কিবা এটা কৰিবই লাগিব। কিন্তু কিন্তু কি কৰিবা? ভাইটিহঁতেতো আমাৰ কথা নুশুনি অনবৰতে খঙে কৈ থাকে।